প্ৰিয় দৰ্শক, যদি আপোনাৰ মূল্য কোনো বুজি নাপায় তেন্তে এই 5টা কাম কৰক। কেতিয়াবা আপোনাৰ জীৱনত এনে সময় আহে যেতিয়া আপুনি নিজৰ জেগাত শুদ্ধ থাকে, তথাপিও সন্মুখৰ মানুহজনে আপোনাৰ মনত বাৰে বাৰে দুখ দিয়ে। হয়তো তেওঁ আপোনাৰ আত্মীয় হ'ব পাৰে বা প্ৰতিবেশীও হ'ব পাৰে, যি আপোনাৰ মূল্য বুজিব নোখোজে বা আপোনাক সন্মান নকৰে। আজি মই এই ভিডিঅ'টোৰ মাধ্যমেৰে এনে 5টা কথা ক'ম, যিকেইটা কথা আপুনি সেই সময়ত প্ৰয়োগ কৰক যেতিয়া আপোনাক কোনোৱে সন্মানহানি কৰে বা আপোনাক গুৰুত্ব নিদিয়ে বা আপোনাৰ কথাক গুৰুত্ব নিদিয়ে। এই 5টা কাম নিশ্চয় কৰক যাতে আপোনাৰ হেৰাই যোৱা সন্মান আপুনি ঘূৰাই পায়। হয়তো অলপ সময় লাগিব পাৰে, কিন্তু এই নিয়মকেইটা যদি আপুনি আপোনাৰ জীৱনত এপ্লাই কৰে, দেৰিকৈ হ'লেও কাম কৰিব। 1 নম্বৰতে, যি আপোনাৰ জীৱনৰ পৰা যাবলৈ বিচাৰিছে বা আপোনাৰ লগত সম্পৰ্ক ভাল কৰি ৰাখিবলৈ বিচৰা নাই, তেওঁক যাবলৈ দিয়ক। তেওঁক এনেকুৱা অনুভৱ কৰাওক যে তেওঁ আপোনাক গুৰুত্ব নিদিলে বুলি বা আপোনাৰ জীৱনত নাথাকিলে বুলি আপোনাৰ জীৱনত তাৰ কোনো প্ৰভাৱ নপৰে। লাগিলে আপোনাৰ মনত যিয়ে চলি নাথাকক, লাগিলে আপুনি ভিতৰি ভাগি যাওক, তথাপিও সেই সন্মানহানি কৰাজনক, যি আপোনাক শুদ্ধ বুলি জানিও অৱহেলা কৰে, তেওঁক আপোনাৰ জীৱনত থাকিবলৈ নিদিব। লেট দেম গো। য'ত আদৰ নাই, গুৰুত্ব নাই, তাৰ পৰা আঁতৰি যোৱাটোৱেই শ্ৰেষ্ঠ। 2 নম্বৰতে, আপুনি তেওঁক মূল্য দিয়ক, গুৰুত্ব দিয়ক, যি আপোনাৰ মৃত্যু মুহূৰ্তলৈকে আপোনাৰ লগ নেৰে। আৰু সেই ব্যক্তিজন হৈছে আপুনি নিজেই, যি আনক গুৰুত্ব দিওঁতে দিওঁতে নিজক গুৰুত্ব দিবলৈ পাহৰি গ'ল। আপুনি যিদিনা নিজৰ লগত কানেক্ট হ'ব, সেইদিনাৰ পৰা আপোনাক আন কাৰোবাৰ প্ৰয়োজন নহয়। নিজক ভাল পাবলৈ শিকক। যিদৰে আনক ভাল লগাবলৈ, আনৰ যত্ন ল'বলৈ যিখিনি আনৰ বাবে কৰিছিল, সেইখিনি নিজৰ লগত কৰক। মনত ৰাখিব, আপোনাক নিজতকৈ আন কোনোৱে সুখী ৰাখিব নোৱাৰে। 3 নম্বৰতে, হেৰাই যোৱা সন্মান ঘূৰাই পাবলৈ হ'লে নিজৰ আৱেগিক শান্তি বজাই ৰাখিব লাগিব। কোনো হিংসা ভাৱ, প্ৰতিশোধৰ ভাৱ নাৰাখি মনটো শান্ত ৰাখক। শান্তি মনেৰে সকলো কথা বুজিবলৈ চেষ্টা কৰক। নিজক শান্ত কেনেকৈ ৰাখিব জানেনে? যেতিয়া নিজৰ বাবে ভাল চিন্তা কৰিব, আনে আপোনাক কি কৈছে সেই কথা ভাবি নিজক দুখ দি নাথাকে। কোনোবাই গুৰুত্ব নিদিলে বুলিয়ে বা আপোনাক দোষী বুলি ক'লে বুলিয়ে আপুনি তেওঁৰ বিচাৰৰ তলতীয়া হ'ব নেকি? আপুনি কেনেকুৱা সেই কথা আপুনি নিজেই জানে। 4 নম্বৰতে, নিজক কামত ব্যস্ত কৰি ৰাখক। যি কামত আপুনি পাৰ্গত, সেই কামক আগবঢ়াই নিবলৈ চেষ্টা কৰক, যাতে আনৰ বেয়া ব্যৱহাৰৰ কথা চিন্তা কৰিবলৈ আপোনাৰ ওচৰত সময় নাথাকে। 5 নম্বৰতে, যিজনে আপোনাক সন্মানহানি কৰিছিল বা যিজনে আপোনাৰ বেয়া সময়ত আপোনাক বুজিবলৈ চেষ্টা কৰা নাছিল বা লগ দিয়া নাছিল বা শুদ্ধ বুলি জানিও আপোনাক অৱহেলা কৰিছিল, তেওঁক আপোনাৰ কেৱল সুখৰ মুহূৰ্তত বুলিয়েই নহয়, তেওঁক কেতিয়াও আপোনাৰ জীৱনলৈ পুনৰ ঘূৰি আহিবলৈ নিদিব। যি আপোনাৰ মূল্য নুবুজে, যি আপোনাক গুৰুত্ব নিদিয়ে, যি আপোনাক আদৰ সন্মান নকৰে, তেওঁলোক আপোনাৰ জীৱনৰ বাবে বিষাক্ত। তেওঁলোকক নিজৰ জীৱনত কেতিয়াও বিশেষ স্থান নিদিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।